হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ধুন্দুলিৰ খাৰৰ ৰেচিপি। ইয়াৰ বাবে মই 3টা মিডিয়াম সাইজৰ ধুন্দুলি কাটি লৈছোঁ। লগতে কেইফুটামান নহৰু আৰু 3টা জলকীয়া লৈ লৈছোঁ। আৰু এতিয়া মই এখন কেৰাহীত অলপমান মিঠাতেল গৰম হ'বলৈ দিছোঁ। আৰু তেলখিনি গৰম হোৱাত সৰু চামুচেৰে এচামুচ পাঁচফোৰণ আৰু লগতে জলকীয়া কেইটা আৰু নহৰুখিনি মই ইয়াতে দি ল'ম। আৰু এতিয়া মই ইয়াত কাটি লোৱা ধুন্দুলিখিনি দি লৈছোঁ আৰু গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ লৈ লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এতিয়া মই ইয়াত এচামুচ কলাখাৰ দি লৈছোঁ। কলাখাৰৰ সলনি আপোনালোকে খোৱা চৌদাও ব্যৱহাৰ কৰিব পাৰিব। আৰু গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি দিছোঁ। আৰু এতিয়া মই আধা গিলাচ পানী দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে এতিয়া সিজিবলৈ দিম। এয়া চাওকচোন, লাহে লাহে খাৰৰ চব্জিখন ৰেডি হ'বলৈ হৈ গৈছে। আৰু ধুন্দুলিখিনিও ভালদৰে সিজি উঠিছে। আৰু অলপমান সময় আমি গেছৰ ওপৰত ৰাখিলেই ধুন্দুলিৰ খাৰৰ চব্জিখন ৰেডি হৈ পৰিব। এয়া চাওকচোন, আমাৰ খাৰৰ চব্জিখন ৰেডি হৈ গৈছে। আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। এয়া চাওক, আমাৰ খুব সহজতে বনোৱা ধুন্দুলিৰ খাৰৰ চব্জিখন ৰেডি হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।